শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰী আপোনালোকক জনাবৰ কাৰণে লৈছোঁ এটি অতি গুৰুত্বপূৰ্ণ কথা। আমি সকলোৱে গম পাওঁ আমাৰ অসম চৰকাৰে ষ্টুডেণ্ট লগতে টিচাৰ উপস্থিতি নিৰীক্ষণ কৰিবৰ কাৰণে ৰিমছ নামৰ এপ ইতিমধ্যে লঞ্চ কৰিছে। ৰিয়েল টাইম আইডেণ্টিফিকেশ্যন এণ্ড ইনফৰমেশ্যন মেনেজমেণ্ট ছিষ্টেম। ইয়াৰ জৰিয়তে শিক্ষা ব্যৱস্থাত সংস্কাৰ অনা এটা প্ৰচেষ্টা চৰকাৰে হাতত লৈছে। আমি সকলোৱে গম পাওঁ ইতিমধ্যে আমি ৰিমছ এপ ডাউনলোড কৰি থৈছোঁ। কিন্তু যদি আপোনালোক ৰিমছ এপ ডাউনলোড কৰি থৈছে অতি সোনকালে আপোনালোক প্লে ষ্ট'ৰত গৈ কিনি নিজৰ ৰিমছ এপ আপডেট কৰি লওক, কাৰণ নিউ আপডেট কৰিলেহে আপোনালোক নতুন নতুন ফিচাৰ্ছ তাত লাভ কৰিব। আমি ইতিমধ্যে লক্ষ্য কৰিছোঁ যে নিউ আপডেটত আপোনালোকৰ অল বেষ্ট এটেণ্ডেঞ্চ মেনেজমেণ্ট ছিষ্টেমত নিউ ফিচাৰ্ছ এড কৰা হৈছে, যিটো আগত আমি অল্ড ছিষ্টেমত আমি সমস্যাত ভুগিছিলোঁ। ইয়াত তাৰ কাৰেকশ্যন কৰা হৈছে। লগতে MIS ফৰ স্কুল এডুকেশ্যন ছিষ্টেমতো আপডেট আছে। তো আপোনালোক অতি সোনকালে প্লে ষ্ট'ৰত গৈ কিনি আপডেট কৰি লওক, যাতে আপোনালোক নিউ ফিচাৰ্ছ এড কৰিব পাৰে বা ইউজ কৰিব পাৰে। আৰু এটা কথা লক্ষ্য কৰিব, আপোনালোক ইয়াত ষ্টাফ এনৰলমেণ্টত যদি আপোনালোক এনেকুৱা টিচাৰ বা ষ্টাফ আছে যিজন বৰ্তমান পৰিস্থিতিত আপোনালোকৰ স্কুলত নাই, তেনেহ'লে আপোনালোক ৰিমছ এপ্লিকেশ্যনৰ জৰিয়তে, ইয়াৰ এপৰ জৰিয়তে নহ'ব, ৰিমছ এপ্লিকেশ্যনৰ জৰিয়তে আপোনালোক নতুন তথ্য ভৰাব পাৰিব, নিউ টিচাৰ এড কৰিব পাৰিব। লগতে পুৰণা শিক্ষক শিক্ষয়িত্ৰী যদি ৰিটায়াৰ হৈছে, ট্ৰান্সফাৰ হৈছে, আপোনালোক তাত শ্ব' কৰিব পাৰিব। তো এই কামটো আমি অতি সোনকালে কৰা আৰম্ভ কৰিব লাগিব। ৰিমছ এপ্লিকেশ্যনৰ জৰিয়তে নতুন ল'ৰা ছোৱালী আমি তাত ইউজ কৰিব লাগিব, এড কৰিব লাগিব। লগতে নতুন শিক্ষক শিক্ষয়িত্ৰী যদি আপোনালোক স্কুলত জইন কৰিছে আমি এড কৰিব লাগিব। আৰু ৰিমছ এপৰ জৰিয়তে আমি কেৱল এটেণ্ডেঞ্চহি ৰেজিষ্টাৰ কৰিব পাৰিম। এই কথাটো আমি মনত থ'ব। ৰিমছ এপৰ জৰিয়তে আমি নিউ টিচাৰ এড কৰিব নোৱাৰোঁ। লগতে আৰু এটা ইম্পৰ্টেণ্ট ছেটিং আপোনালোক লক্ষ্য কৰিব, যেতিয়া আপোনালোক কেমেৰা অন কৰিব, বেক কেমেৰা ফ্ৰণ্ট কেমেৰা চেক কৰি ল'ব আৰু ছেট ডিটেকশ্যন ৰেঞ্জ। আপুনি 2 ফিট যদি ডিটেকশ্যন ৰেঞ্জ লৈছে আৰু ফটো যদি 8 ফিটৰ পৰা ক্লিক কৰে, তেনেহ'লে কেতিয়াও ফটো ডিটেক্ট নহ'ব। এই কথাটো আপোনালোক লক্ষ্য কৰিব। ডিষ্টেঞ্চ আৰু ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো আগৰ দৰে আছে, ইয়াত কোনো ধৰণৰ সলনি হোৱা নাই। ইউজাৰ ID পাছৱৰ্ড আপোনালোক আগৰ দৰে ইউজ কৰিব পাৰিব। লগতে আপোনালোক এতিয়াৰ পৰাই তথ্য আপোনালোক আপডেট কৰা আৰম্ভ কৰি ল'ব পাৰে। যদি আপোনালোক ভাবে ভিডিঅ'খন আপোনালোকৰ কাৰণে হেল্পফুল হৈছে, কাইণ্ডলি শ্বেয়াৰ টু আদাৰ টিচাৰ্ছ, তেওঁলোকো ইয়াৰ পৰা বেনিফিট ল'ব পাৰিব। থেংকছ ফৰ ৱাচিং মাই চেনেল।